ৰ'ব ভিডিঅ'টো চালেই নহ'ব নহয় সাবস্ক্ৰাইবটো কৰিব লাগিব আপোনালোকে প্লিজ এবাৰ সাবস্ক্ৰাইব কৰি দিবচোন মোৰ চেনেলটো আৰু লগতে এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপিবিলাক চাই থাকিব পাৰিব আৰু মোৰ চেনেলটোত ধুনীয়াকৈ আপোনালোকে কুকিং ৰেচিপিবিলাকে পাব একদম সহজ ঘৰত উপলব্ধ সামগ্ৰীৰে কেনেকেনো একদম সিম্পলভাৱে বনাব পাৰি আপোনালোকে চাব পাৰিব বলক আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ এয়া ভকুৱা মাছ ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আৰু লগতে ফুলকবি আলুখিনি সিজিবলৈ দিছোঁ ফুলকবি আলুখিনি সিজি লোৱাৰ পাছত মাছখিনিও ফ্ৰাই হৈ গ'ল আৰু মাছখিনি ফ্ৰাই কৰা তেলতে ফুলকবিখিনি সিজি লোৱা ফুলকবিখিনি দি দিলোঁ ফুলকবিখিনি বহুতে কয় খালে গেছ কৰে কিন্তু আপোনালোকে নিমখৰ সহায়ত যদি সিজাই লয় তেনেহ'লে আপোনালোকৰ গেছৰ প্ৰব্লেম নহয় আপোনালোকে ধুনীয়াকৈ ফুলকবি খাব পাৰিব দেই এয়া ফুলকবিখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ লগতে মই মাটিদালি বৰ ব্যৱহাৰ কৰিছোঁ ঘৰতে বনোৱা আপোনালোকক ৰেচিপি লাগিলে মই দি দিম আৰু সেইখিনি তেলতে মই ক'লা জিৰা তেজপাত দি পেলাই আলুখিনি সিজাই লোৱা আলুখিনিও দি দিলোঁ দি লৈ পেলাই ধুনীয়াকৈ নিমখ আৰু হালধি দি পেলাই কাশ্মীৰী লাল দি দিছোঁ কালাৰৰ বাবে আপোনালোকে নিদিলেও কথা নাই আৰু মাটিদালি বৰটো আপোনালোকে স্কিপ কৰিব পাৰে লগতে মছলা দি দিছিলোঁ বিলাহী জলকীয়া আৰু জিৰা গুড়ি এইটো মই মিক্সিত পেষ্ট কৰি লৈছিলোঁ কোনোবাই পটাত পিচিও দিব পাৰে এইখিনি পেষ্ট কৰি লৈ পেলাই ধুনীয়াকৈ আলুৰ লগত ফ্ৰাই কৰি ফুলকবিখিনি ভাজি লোৱা ফুলকবিখিনিও এড কৰি দিলোঁ আৰু ধুনীয়াকৈ মছলাৰ লগত ফ্ৰাই কৰি পানী ব্যৱহাৰ কৰি দিলোঁ আৰু এই পানীখিনি দিয়াৰ পাছতে ফুলকবি আলুখিনি সিজিছে নে নাই চাই লৈ পেলাই তাৰপাছত ফ্ৰাই কৰা মাছখিনি দি পেলাই মাটিদালি বৰখিনি এড কৰি দিলোঁ আৰু যিহেতু সিজিয়ে গৈছিলে ফুলকবি আলু তাৰপাছত অকণমান উতলি অহাৰ পাছতে ধনিয়া পাত দি পেলাই ধুনীয়াকৈ আমাৰ মাজত আজিৰ মাছৰ ৰেচিপি ৰেডি আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ এবাৰ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই মই যিহেতু নতুন ভিডিঅ' বনোৱাত গতিকে কিবা ভুল হ'লে আপোনালোকে শুধৰাই দিব বুলি আশা ৰাখিলোঁ আৰু এই আমাৰ মাজত ৰেডি ধন্যবাদ।